পৰৱৰ্তী খবৰ হাজোৰ দুকনীয় গো ৰিজাৰ্ভত বন সম্পদৰ ধ্বংসযজ্ঞ দুকনীয় গো ৰিজাৰ্ভ সংৰক্ষণৰ নামত চলিছে এতিয়া ধ্বংসলীলা সংৰক্ষণ সমিতিৰ সদস্যক অন্ধকাৰত ৰাখি সম্পাদক ঘনশ্যাম মালাকৰৰ নেতৃত্বত সংৰক্ষণৰ বিপৰীতে ৰিজাৰ্ভৰ কেইবাশ বহু মূল্যৱান গছ-গছনি প্ৰতি বছৰে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰিজাৰ্ভত প্ৰতিটো গৰুৰ পৰা 50 টকা আৰু প্ৰতিটো মোহৰ পৰা 100 টকা ফিজ লোৱা হয় প্ৰতি বছৰে কিন্তু এই ধৰণৰ কোনো হিচাপ নিদিয়াৰ অভিযোগ গোপালকসকলক এই অভিযোগ আনিছে ৰিজাৰ্ভ সংৰক্ষণ সমিতিৰ বিষয়ববীয়াই অভিযোগ দিয়া হৈছে হাজো চক্ৰ বিষয়াৰ লগতে কামৰূপ জিলা প্ৰশাসনক পিছে এই পৰ্যন্ত হাজো চক্ৰ বিষয়াই লোৱা নাই কোনো ধৰণৰ পদক্ষেপ লক্ষণীয়ভাৱে দীৰ্ঘদিন ধৰি ৰিজাৰ্ভ সংৰক্ষণ সমিতিৰ বিষয়বাব খামুচি ধৰি আছে ঘনশ্যাম কলিতাই এই সেক্রেটারি আছে কি ঘনশ্যাম মালাকৰ নামৰ এজন মানুহ আছে তেখেতে কৰে আৰু ইয়াত আমি এতিয়া পাইছো যে ইয়াৰ গৰু মহৰো টেক্স লয় তেখেতসকলে 2001 চনৰ পৰা চৰকাৰীভাৱে কোনো গৰু মহৰ টেক্স লোৱা নাই তে এতিয়া তেওঁলোকে যি গৰু মহৰ ওপৰত টেক্স লৈ আছে এইটোৰ বিষয়টো জানিব লগা কথা বহুত লাখ টকাৰ কেলেংকাৰী হৈ গৈছে ইয়াত গৰু মহ চাৰিলে এটা গৰুৰ বিনিময়ত 50 টকা দিব লাগে আৰু বছৰত আৰু এটা মহৰ 100 টকা দিব লাগে এবেকচনৰ তেওঁলোকে 500 কৰি গোৱা লবা পইচা লৈছে কিন্তু কোন নামত এবেকচনৰ লৈ কিন্তু সেই পইচাৰ হিচাপ নিদিলা হিচাপ নিদিলে আমাৰ বাবুল মালাকৰ হিতেশ মেধি উৎপল কলিতাই প্ৰফুল্লৰ দোকানৰ পৰা মাল বাকি কৰি বামুণীৰ প্ৰফুল্ল দাস এই আমাৰ দোকান আছে কওঁতে গাছ বেছি ঢাকটো মাৰা কথা ৰাইজে ক'লা 4,500 টকাত তেতিয়াহে বেছি ফেলে অকল সেই নহয় তেতিয়াও 80 ডাল না 100 ডাল গাছ বেচিছে য'ত মানে 10 ডাল 12 ডাল গাছ বেছি দিয়া হয় বাতৰিত পুনৰবাৰ লৈছো সমবিৰতি